যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে যে জুবিন গাৰ্গৰ হত্যা হৈছে, হত্যা মানে কি গম পাইছে নাই, মানে মাৰ্ডাৰ হৈছে, কোল্ড মাৰ্ডাৰ, তো তেতিয়াহ'লে মানে কি আছে, হৈ গ'ল মাৰ্ডাৰ। তো তেতিয়াহ'লে তেওঁলোকে যদি গম পায় কোনে মাৰ্ডাৰ কৰিছে, তেওঁলোকক মৰ্ণিং ৱাক ৰাইডত এটা লৈ যাওক, ৰাইডত লৈ যাওক। আমি কোনো অসমৰ কোনো মানুহে বেয়া নাপায়, মানুহে বিৰাট ভাল পাব, মানুহে ক'ব কি যে একদম বিৰাট ভাল কাম কৰিছে, মানুহে কৈছে এতিয়া ৰাইড এটাত লৈ যাওক। আৰু তাৰপিছত ৰাইডত লৈ যাওঁতে তেওঁলোকে খেলি মেলি কৰিব, তাৰপিছত মৰি থাকিব। যোনে মাৰিছে হত্যাকাণ্ড যদি হয় তেওঁলোকে মৰি থাকিব। এণ্ড ডেটছ দ্য থিং দ্য পিপল অফ আছাম ৱান্টছ। ইনষ্টেণ্ট জাষ্টিচ দিব পাৰিব, দম আছে, যাক তাকটো আপোনালোকে হেৰি কৰি আছে, কিন্তু এই ইনষ্টেণ্ট জাষ্টিচটো দি দিয়ক। মই ভগৱান কসম খাই কৈছোঁ, কোনো একো আৱাজ নুঠায়, কৈ কুছ নেহি বলেগা। মানুহ বহুত ভাল পাব, মানুহে বহুত ভাল পাব। আপোনালোকে দি থাকিব জাষ্টিচ, যেতিয়া দিয়ে মানে এইটো মানে তাৰ বিৰুদ্ধে আপোনালোকে গম পাই গৈছে নে কোনে মাৰিছে, তাক মাৰি পেলক, সেইটোৱে মই কৈছোঁ। তাৰপিছত আপোনালোকে ৰিপৰ্ট দিব, এইটো কৰিছিলে মেলিছিলে, তাৰপিছত মানে আপোনালোকে প্ৰুফখিনি দি দিব। ডেটছ হোৱাট দ্য পিপল অফ আছাম ৱান্টছ। মাৰি পেলক না, কি মতলব আছে, এইবিলাক মানুহ জীয়াই থকা কোনো মতলবেই নাই। ভগৱানক মাৰা মানুহ এটা জীয়াই থকা কিবা মানে হেৰি আছে নেকি, একো নাই। মাৰি পেলাই মা কথা কৈছোঁ, যোনে কৰিব পাৰে নহয়, যোনে কৰিব পাৰে, মানে সঁচা কথা কৈছোঁ, সঁচা অৰ্থত কৈছোঁ। মানে এই যোনজন তেনেকৈ গম পাই গ'ল ন কোনে মাৰিছে। কিল দেম, গিভ জাষ্টিচ টু জুবিন গাৰ্গ, হেছটেগ জাষ্টিচ টু জুবিন গাৰ্গ। মাৰি দিয়ক না চৰকাৰ আপোনাৰ।